হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকৰ খবৰ ভাল? মই ভালে আছোঁ। মা বৰ্তমান সুস্থ হৈছে বহুতখিনি। সেইটোৱে আৰু দুখ লাগে, কষ্ট হয়, তথাপি কষ্ট কৰি গৈ আছোঁ। বিকজ এইটো লাইফ, এইটো লাইফৰ পৰা পলাব নোৱাৰোঁ আমি কোনেও। এইটো চলি গৈ থাকিব। ইয়াত যদি দুখ কৰি মই বহোঁ, 2 ছেকেণ্ড সময় মানে এনেই 2 ছেকেণ্ড বা 2 মিনিট যি সময় এনেই সেই হ'ব। গতিকে দেটছ লাইফ, একচেপ্ট দি ৰিয়েলিটি। লাইফ ইজ বিউটিফুল। দুখৰ সময়তো মানে অকণ সুখ বিচাৰিব পৰাটোৱে হৈছে জীৱন। সেয়াই জীৱন। মানে প্ৰত্যেক সময়তে যে সুখ থাকিব সেইটো মানে কথা নহয়, আৰু সেইটো জীৱন নহয়। একচুৱেলি আমি সুখ বিচাৰি হাবাটো কিবা এটা কওঁ, কিন্তু এইটো নহয়। দুখো আহিব। দুখৰ সময়ত মাজে